নমস্কাৰ, পুনৰ এটা নতুন ৰেচিপিৰ সৈতে বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ বৰা চাউলৰ তেল পিঠা বা ঘিলা পিঠা। তাৰ বাবে লৈছোঁ মেজাৰমেণ্ট কাপেৰে 3 কাপ বৰা চাউলৰ পিঠাগুড়ি আৰু লৈছোঁ এবাটি গুড় কাটি লৈছোঁ আৰু এফালে এটা চচপেন গেছত পাতি দিছোঁ আৰু তাত গুড়খিনি ঢালি দি অকণমান পানী দিছোঁ আৰু উতলিব দিছোঁ। গুড়খিনি ভালকৈ উতলিব লাগিব আৰু ডাঠ হ'ব লাগিব। আৰু এইখিনিতে কওঁ, যিসকলে নাজানে এই ৰেচিপিটো চাই ট্ৰাই কৰিব পাৰিব। এতিয়া গুড়ৰ চিৰাপটো ৰেডি হৈ গ'ল। এতিয়া মই এখন চাকনিৰে চাকি লৈছোঁ। এতিয়া অলপ অলপকৈ পিঠাগুড়িখিনি দি এখন চামুচেৰে সানি লৈছোঁ। এতিয়া চামুচখন আঁতৰাই হাতেৰে ভালকৈ পিঠাগুড়িখিনি মঠি ল'ম। আৰু আপোনালোকে চাব যাতে পিঠাগুড়িখিনি ইমান টানো নহয়, ইমান ঢিলাও নহয়। এতিয়া 5 মিনিটৰ কাৰণে ৰাখি থৈছোঁ। এয়া চাওক, এনেকুৱা হ'ব লাগিব পিঠাগুড়িখিনি। এতিয়া মই এখন প্লেটত এখনকৈ পিঠা বনাই লৈছোঁ। এতিয়া এফালে এখন কেৰাহী গৰম হ'বলৈ দি তাত তেল দিছোঁ আৰু এখনকৈ পিঠা দি গৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো, ধুনীয়াকৈ ফুলিছে। বৰা চাউলৰ কাৰণে এখনকৈ দিছোঁ, দুখনকৈ দিলে লাগি ধৰে। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন আৰু চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল।